নমস্কাৰ বন্ধুসকল, মই ধীৰাজ আৰু আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক তাজপাতৰ কেইটামান যাদু দেখাবলৈ গৈ আছোঁ, গতিকে বলক ভিডিঅ'টোৰ পিনে আগবাঢ়ো। এই খেলটো কৰিবৰ কাৰণে 3খন তাজপাত ল'ব লাগিব, গতিকে মই এয়া 3খন তাজপাত ল'লোঁ। মই এই মেজিকটো কৰিবৰ কাৰণে 3খন তাজপাত লৈছোঁ আৰু এই 3খন তাজপাত হৈছে 3 জে আৰু 4 আৰু আপোনালোকে চাব পাৰে ইয়াত সম্পূৰ্ণভাৱে 3খন তাজপাত আছে, 1 2খন 3খন আৰু এতিয়া মই 3খন পাতৰ মাজৰ জে এখন মই উলিয়াই আনিম। আপোনালোকে চাই লওক, এনেকৈ উলিয়াই মই জে এখন উলিয়াই আনিম। চাই লওক, গিলি 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 চাওক এতিয়া কি আছে, কিন্তু ইয়াত আছে 7 নম্বৰখনহে আছে। আমি এটা পাইছিলোঁ যে, কিন্তু ইয়াত হ'ল 7। গতিকে এইবিলাক কেনেকৈ হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, সকলো জানিব পাৰিব। আপোনালোকক মই এই মেজিকটো কেনেকৈ কৰিলোঁ সম্পূৰ্ণভাৱে দেখাম, কিন্তু এই ভিডিঅ'টো যদি এইখিনিলৈ ভাল লাগিল তেতিয়াহ'লে এটা লাইক এটা কৰি যাওক, লগতে শ্বেয়াৰ কৰক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। গতিকে বলক টিক্সটোলৈ আগবাঢ়োঁ। আপোনালোকে দেখিছিল যে ইয়াত 3খন তাজপাত আছিল, এতিয়াও চাওক, এতিয়াও সেই 3খন তাজপাতে আছে, কিন্তু এই মেজিকটো মই কেনেকৈ কৰিলোঁ আপোনালোকে হয়তো নিশ্চয় গম পোৱা নাই। গতিকে তাক জানিবলৈ হ'লে এই তাজপাতকেইটা মই খুলি দিব লাগিব, খুলি দিলে আপোনালোকে মেইন টিপছটো গম পাব। গতিকে এই জেখন মই আধা কাটি 3ৰ লগত এনেকৈ মাৰি লগাই দিছোঁ, তাৰপাছত জেৰ তলত 7 নম্বৰখন এনেকৈ লুকাই দি 4 নম্বৰখন এনেকৈ দিছোঁ। গতিকে বুজি পালে মই কেনেকৈ মেজিকটো কৰিলোঁ। আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ। যদি ভাল পালে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। গতিকে অন্য এটা যাদুৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।